হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আপোনালোক তাইকে মোৰ অন্য এটি নতুন ব্লগলৈ। আৰু আজি বহুত বেছি ৰাতিপুৱা হৈ আছে আৰু আমি যাবলৈ ওলাইছোঁ নগাঁৱলৈ আৰু আপোনালোক ব্লগ যোগে দেখুৱাই থাকিম, চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, নগাঁৱৰ পৰা স্বাগতম জনাইছোঁ আপোনালোক তাইকে মোৰ অন্য এটি নতুন ব্লগলৈ। আৰু আজি আমি আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ লিংগধাৰী মন্দিৰ। আৰু বতৰটো ডাৱৰীয়া, বৰষুণো দি আছে লাহে লাহে মিহি মিহিকৈ, গতিকে আমি আহি পাইছোঁ আৰু সেয়া মন্দিৰত পূৰা ভক্তৰ ভিৰ লাগি আছে। এয়াই হৈছে নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰ, খুব ধুনীয়া পৰিৱেশ। আৰু এয়া মন্দিৰৰ ভিতৰলৈ আমি গৈ আছোঁ। এয়া পদুম ফুলি আছে। পিছল হৈ আছে, পানী পৰিছে, বৰষুণ চাগে দিগদাৰী কৰিছে আজি। ভিউৱাৰ্ছ, আমি ভিতৰলৈ গ'লোঁ, সেৱা কৰিলোঁ, কিন্তু ভিতৰলৈ ভিডিঅ' এলাউ নকৰে, গতিকে ভিতৰত ভিডিঅ' যোগে দেখুৱাব নোৱাৰিলোঁ। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ মৃত্যুঞ্জয় মন্দিৰৰ। হেল্ল' ভিউৱাৰ্ছ, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক তাইকে মোৰ নতুন নতুন ব্লগলৈ। আৰু আমি যেতিয়া নগাঁৱলৈ আহিছিলোঁ, চ' এতিয়া বৰদোৱালৈ আহিলোঁ। ইয়াত বহুত বৰষুণ আৰু বৰষুণত তিতি বুৰি অৱস্থা নাইকিয়া। আৰু এতিয়া বৰদোৱা সত্ৰলৈ গৈ আছোঁ, আপোনালোক দেখুৱাই আছোঁ, ভিডিঅ' যোগে চাই থাকিব। এয়া আমি বৰদোৱা সত্ৰলৈ গৈছোঁ, বৰষুণে শেষ কৰি দিলে। এয়া হৈছে বটদ্ৰৱা থানৰ মনোৰম দৃশ্য। আৰু এতিয়া আমি গৈ আছোঁ নৈবেদ্য গৃহলৈ। আচলতে আমি কিবা কিবি এনে শৰাইৰ বস্তু কিনিছিলোঁ যে, এয়া ইয়াত দিবলৈ দিছে, চ' আমি ইয়ালৈ গৈ আছোঁ। খুব ধুনীয়া এয়া বটদ্ৰৱা সত্ৰ,